তীব্ৰ প্ৰতিবাদ বিনা কোনো চৰ্তে নিযুক্তি দিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ এতিয়া শিক্ষকসকলৰ প্ৰতিবাদ মহানগৰী আৰু মহানগৰী চচলত এনেদৰে বিশেষ টেট উত্তীৰ্ণসকলে আজি কৰিছে প্ৰতিবাদ মহানগৰীত বিশেষ টেট উত্তীৰ্ণৰ প্ৰতিবাদ আজিৰ দিনটোত বিনা চৰ্তে নিযুক্তিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষ টেট উত্তীৰ্ণসকলে 2021 টেট উত্তীৰ্ণ 667 গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ দাবী কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰী আৰু মহানগৰী চচলত প্ৰতিবাদ সাব্যস্ত কৰিছে বিশেষ টেট উত্তীৰ্ণসকলে আৰু তেখেতসকলক নিযুক্তিৰ দাবী কৰিছে বিনা কোনো চৰ্তে যাতে নিযুক্তি দিয়া হয় বিশেষ টেট উত্তীৰ্ণসকলক সেইবাবে দাবী কৰিছে এইসকল শিক্ষকে টেট উত্তীৰ্ণ শিক্ষকসকলে আৰু এতিয়া মহানগৰী